নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল ডিজিটেল জগতলৈ। গুগল নাম তো সুনাহি হোগা। হয়, ঠিকই বুজিব পাৰিছে। আজি আমাৰ মেইন টপিক হৈছে গুগলৰ ওপৰত। গুগলনো কি হয়? গুগল এটা সাৰ্চ ইঞ্জিন, যাক আমি যিকোনো বস্তু আমি অন দা ইণ্টাৰনেট আমি সাৰ্চ কৰিবৰ কাৰণে আমি গুগল ব্যৱহাৰ কৰোঁ। বাট এই ব্যৱহাৰৰ উপৰিও গুগলৰ কিছুমান এনেকুৱা ট্ৰিক্স আৰু টিপছ কিছুমান আছে, যাক আমি সকলোৱে জনা উচিত। চ' আহক আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমাৰ ফাৰ্ষ্ট ট্ৰিকটো হ'ল গুগল ইন স্পেচ। তাৰ কাৰণে মই মোৰ লেপটপত থকা গুগল ব্ৰাউজাৰটো খুলি লৈছোঁ। ব্ৰাউজাৰটো খুলি লৈ পেলাই মই গুগলত গ'লোঁ। গুগলত মই টাইপ কৰিম গুগল ইন স্পেচ। গুগল ইন স্পেচ টাইপ কৰক। টাইপ কৰাৰ পাছত আপোনালোকে তলফালে আহি সাৰ্চ নকৰিব, আপোনালোকে ক্লিক কৰক আই এম ফিলিং লাকি। তো ইয়াত টাইপ কৰাৰ পিছত আপোনালোকে দেখিব, আপোনাক গুগলে ৰিডাইৰেক্ট কৰিব এখন পেজলৈ। তো এই চাওক আপোনাৰ গুগল ইন স্পেচত কি হৈছে, গোটেইবিলাক গুগলৰ যিমানখিনি আপোনাৰ লিখা আছে সেইখিনি আপোনাৰ কি জিৰ' গ্ৰেভিটিত আপোনাৰ নাচি ফুৰিছে ইফালৰ পৰা সিফালৰ চাওক। চ' এইটো এটা আপোনাৰ বঢ়িয়া ট্ৰিক। আপোনালোকে যদি বিচাৰে এইটো ট্ৰাই কৰি চাব পাৰে আৰু বন্ধুসকলৰ মাজতো শ্বেয়াৰ কৰিব পাৰে। বন্ধুসকল, নেক্সট আমাৰ ট্ৰিকটো হৈছে এপিক গুগল। মই মোৰ ব্ৰাউজাৰটো খুলি লৈছোঁ। মই টাইপ কৰিছোঁ এপিক গুগল, টাইপ কৰক। তাৰপিছত তললৈ আহি আই এম ফিলিং লাকিত ক্লিক কৰি দিয়ক। ইয়াত চাব কি হয়। আই এম ফিলিং লাকিত ক্লিক কৰাৰ পাছত আপোনাক আকৌ গুগলে ৰিড চাওক। আপোনাৰ যিখন গুগলৰ পেজ আছিলে এইখন লাহে লাহে কি হৈছে, জুম হৈ আহি আছে। দেখিছে, আপোনালোকে দেখিব পাৰিছে লাহে লাহে জুম হৈ আহি আছে। চ' এনেকৈও আমি ট্ৰিকটো ইউজ কৰিব পাৰোঁ। নেক্সট আমাৰ ট্ৰিকটো হৈছে ডু এ বেৰেল ৰোল। মই তাৰ কাৰণে আকৌ মোৰ গুগলৰ খুলি লৈছোঁ গুগলটো। মই লিখিছোঁ ডু এ বেৰেল ৰোল। তাৰপিছত তললৈ আহি আই এম ফিলিং লাকিত ক্লিক কৰি দিব। ইয়াত চাব এতিয়া ডু এ বেৰেল ৰোল কৰাৰ পিছত কি হৈছে আপোনাৰ চাওক। আপোনাৰ যিখন গুগলৰ পেজ লোড হৈ আছে, অলপ ৱেইট কৰিব, আহি আছে। চাওক আপোনাৰ ৰোল ডু এ বেৰেল ৰোল আপোনাৰ এটা ৰোল হৈ গৈছে। চ' এইটো এটা আমাৰ বহুত ধুনীয়া ট্ৰিক হয়, আপোনালোকে ইউজ কৰি চাব পাৰে। বন্ধুসকল, নেক্সট আমাৰ ট্ৰিকটো হৈছে জাৰ্ক ৰাছ। মই মোৰ ক্ৰম ব্ৰাউজাৰটো খুলি লৈছোঁ। টাইপ কৰিছোঁ জাৰ্ক ৰাছ। এইটো একচুৱেলি এটা তলত আহি পেলাই আপুনি আই এম ফিলিং লাকি কৰিব ক্লিক। এইটো একচুৱেলি এটা আপোনাৰ গেম মানে কি হয়, আপোনাৰ গোটেই ইণ্টাৰনেটৰ পেজখন আপোনাৰ ডেষ্ট্ৰয় হৈ যায়। আপোনালোকে চাব ইয়াত মই জাৰ্ক ৰাছটো আপোনাৰ কি কৈছে। ইয়াত চব গোটেই চাৰ্কলবিলাক আহিছে নহয়, চব যিমানবিলাক আপোনাৰ চাৰ্কলবিলাক আহিছে তলত চব গোটেই ইণ্টাৰনেটৰ মোৰ পেজখন লাহে লাহে ডেষ্ট্ৰয় কৰি আছে। চ' এইটো আমি এনেকৈ কৰি পেলাই চাব পাৰোঁ। চব বঢ়িয়া, এইটো এটা ট্ৰিক হয়, আমি ইউজ কৰিব পাৰোঁ। কাৰোবাক আমি এনেই দেখাব পাৰোঁ ফানৰ কাৰণে যিটো কেনেকৈ ইউজ হয় আপোনাৰ। চব এইটো এটা আপোনাৰ বঢ়িয়া হয়, আপোনালোকে ইউজ কৰি চাব। বন্ধুসকল, নেক্সট আমাৰ ট্ৰিকটো হ'ল প্লে ব্ৰেকআউট অন গুগল। মই গুগলটো খুলি পেলাই মই আপোনাৰ টাইপ কৰিছোঁ প্লে ব্ৰেক আউট অন গুগল আৰু আপোনালোকে আই এম ফিলিং লাকিত আপোনালোকে ক্লিক কৰি দিব। এই চব এটা গেম হয় আপোনাৰ। এই গেমটোত আপুনি খেলিব পাৰে। চব এনেকৈ এই চব চ' এইটো এটা টাইম পাছ কৰিবৰ কাৰণে বঢ়িয়া হয়। আপোনালোকে এইটো কৰি পেলাই আপুনি খেলিব পাৰে। সেই চব আউট হৈ গ'লোঁ। চ' আপোনালোকে এইটো ইউজ কৰি চাব পাৰে। এটা বঢ়িয়া গেম হয়। বন্ধুসকল, নেক্সট আমাৰ ট্ৰিকটো হৈ গ'ল গুগল স্পেয়াৰ। ইয়াত মই মোৰ ব্ৰাউজাৰটো খুলি লৈছোঁ আৰু টাইপ কৰিছোঁ গুগল স্পেয়াৰ। তাৰপিছত তলত আহি আই এম ফিলিং লাকিত ক্লিক কৰি দিয়ক। ইয়াত চাব গুগল স্পেয়াৰত কি হয় দেখিছেনে। আপুনি মাউচৰ আপোনাৰ কাৰ্জাৰটো আপুনি ঘূৰাই থাকক। তো সেই হিচাপতে আপোনাৰ যিবিলাক অবজেক্ট আছে, গুগল লিখা আছে, চাৰ্চ ইঞ্জিন লিখা আছে, গোটেই বস্তুখিনি আপোনাৰ ইয়াত ঘূৰি আছে। আপুনি কিবা টাইপ কৰিবও পাৰে। ইয়াত মই টাইপ কৰিছোঁ চব আপোনাৰ চ' গোটেই বস্তুখিনি আপোনাৰ যিখিনি লিখা বস্তুখিনি গোটেইখিনি মই মাউচ পইণ্টাৰেদি মই কণ্ট্ৰল কৰি আছোঁ। মাউচ পইণ্টাৰটো মই যিফালে ঘূৰাইছোঁ সেইফালে আপোনাৰ ঘূৰি গৈছে। চ' এইটো এটা আপোনাৰ বঢ়িয়া আপোনাৰ ফান পাৰপাছ আমি ইউজ কৰিব পাৰোঁ। ইউজ কৰি বন্ধুসকল, আমাৰ নেক্সট আপোনাৰ ট্ৰিকটো হৈছে জিপাৰ গুগল। আপুনি গুগলত
সার্চ কৰিব জিপাৰ গুগল আৰু তলত আহি আই এম ফিলিং লাকি ক্লিক কৰি দিব এই সব আপোনাৰ গুগলৰ পেজটো খুলিব ইয়াত লিখা আছে ড্ৰেগ টু আনজিপ গুগল তো এই সব এডাল জিপাৰৰ নিচিনা আহিছে আমি এনেকৈ জিপাৰডাল খুলি দিব পাৰোঁ এনেকৈ গুগলটো পাৰ্ট হৈ যাব আৰু এনেকৈ ইচ্ছা কৰিলে আমি বন্ধ কৰিব খোলা বন্ধ কৰিব পাৰে সো এইটো এটা আপোনাৰ বহুত ধুনীয়া আপোনাৰ ট্ৰিক হয় ট্ৰাই কৰি চাব এবাৰ নেক্সটটো হৈছে আপোনাৰ গুগল আণ্ডাৰ ৱাটাৰ সো মই ইয়াত টাইপ কৰিম গুগল আণ্ডাৰ ৱাটাৰ মই টাইপ কৰাৰ পাছত আই এম ফিলিং লাকিত আপোনালোকে ক্লিক কৰি দিব তো চাব গোটেই গুগলৰ যে পেজখন পানীৰ তলত থকা নিচিনা লাগিব আণ্ডাৰ ৱাটাৰত থকা আপুনি কিবা চাৰ্চ কৰক গোটেই গুগলৰ পেজটো আপোনাৰ পানীৰ তলত নামি অহাৰ নিচিনা লাগিছে সো সেইটো এটা আপোনাৰ বঢ়িয়া এটা ঠিক হয় আপোনালোকে ট্ৰাই কৰি চাব পাৰে বন্ধুসকল আমাৰ নেক্সট ট্ৰিকটো হৈ গ'ল এটা ৰিভলভিং ইণ্টাৰনেট আপোনালোকে গুগলত যাব টাইপ কৰিব দ্য ৰিভলভিং ইণ্টাৰনেট আৰু আই এম ফিলিং লাকি ক্লিক কৰি দিব চাব এতিয়া কি হয় দ্য ৰিভলভ গোটেই চব গুগলৰ গোটেই পেজ যিখন আছে গোটেই পেজখন আপোনাৰ ৰিভলভ হৈ গৈছে আপোনাৰ লাহে গৈ ঘূৰি আছে আপুনি কাৰোবাক এইটো দেখাব পাৰে আচৰিত হ'ব যে বা কেনেকৈ হৈ আছে বুলি সো এইটো এটা আপোনাৰ বঢ়িয়া ট্ৰিক হয় আপোনালোকে ট্ৰাই কৰি চাব বন্ধুসকল আমাৰ লাষ্ট যেটো ট্ৰিক হৈছে এইটো গুগলৰ মই তাৰ কাৰণে খুলিছে ইয়াত যদি আপুনি সাৰ্চ কৰে গুগল হাৰ্ট পেজ তাৰ পাছত আপুনি আই এম ফিলিং লাকি ক্লিক কৰি দিয়ক গুগল হাৰ্ট পেজত আপোনাৰ কি হয় যে আগতে গুগলৰ লুকসটো কেনেকুৱা আছিল যে আগৰ পুৰণা হয় এতিয়াতো গুগল এডভান্স হৈ ডেইলি তাৰ লুক চেঞ্জ হৈ থাকে তো এইটো সব এইটো আগৰ গুগলৰ পুৰণা লুক আপুনি কিবা সাৰ্চো কৰিব পাৰে মই কাৰ বুলি লিখিছোঁ ইয়াত সাৰ্চ কৰিছোঁ তো সব সাৰ্চৰ ৰিজাল্টটো আহিছে তেনেকৈ ধৰণে সো এই লিখা আছে দিছ সাইট ইজ এন অল্ড ফ্ৰেণ্ড ফ্ৰম গুগলছ পাষ্ট কিপ ইন ইটছ অৰিজিনেল ফৰ্ম তো এইটো এটা হৈ গ'ল আমাৰ ট্ৰিক এটা হ'ল য'ত আমি গুগলৰ পুৰণা আমাৰ যিটো গুগলৰ পেজ আছিলে গুগলৰ পুৰণা পেজটো আমি ইউজ কৰিব পাৰোঁ আশা কৰোঁ আপোনালোকক ভিডিঅ'টো চাই ভাল পালে মোক কমেণ্টত জনাব আৰু যদি আপোনালোকেও কিবা এনেকুৱা জনোৱা ভিডিঅ' আছে আপোনালোকে গম পায় তো নিশ্চয় কমেণ্ট বক্সত জনাব যে শ্বেয়াৰ কৰিব আপোনালোকৰ দিনটো শুভ হওক ধন্যবাদ